Hey guys, welcome back to the channel. বন্ধু বান্ধৱীসকল, আমি সকলোৱে নিশ্চয় দিনে ৰাতি কেৱল পইচাৰে সপোন দেখি থাকোঁ আৰু এইটো স্বাভাৱিক। পৃথিৱীৰ সকলো মানুহকে কেৱল পইচা লাগে। আৰে পইচা লাগে বাবে এইটো সকলোৱে গোটেই দিনটো গৰুৰ দৰে গাধৰ দৰে খাটি দুবেলা দুমুঠি ভাত খাবৰ বাবে দুটা পইচা আজিবৰ বাবেতো ইমান কষ্ট কৰি আছে এইখন সংসাৰত মানুহে। তো পইচা সকলোকে লাগে। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'ম, এখন দেশৰ চৰকাৰে অসংখ্য সংখ্যক মুদ্ৰা ছপা কৰি সকলো সংখ্যক মানুহৰ মাজত কিয় বিতৰণ কৰি নিদিয়ে। তেতিয়াতো সকলোৰে ধনী হৈ যাব। এনেকুৱা নকৰে কিয় এখন দেশৰ চৰকাৰে? আজি মই আপোনালোকক তাকে ক'বলৈ চেষ্টা কৰিম, মই সুন্দৰকৈ বুজাই ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো নকৰাকৈ শেষলৈ চাই থাকক। আপোনালোকে কিয় এনেকুৱা চৰকাৰে নকৰে, আপোনালোকে এই সমস্যাসমূহ সুন্দৰকৈ বুজি পাব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, সকলো দেশৰ চৰকাৰে যদি এইটো কাম কৰিলে হয়, তেন্তে এই পৃথিৱীৰ পৰা ধনী দুখীয়াৰ কোনো প্ৰভেদ নাথাকিলেহেঁতেন। অৰ্থাৎ এইখন পৃথিৱীত কোনো দুখীয়া সমাজ বা ধনী সমাজৰ সৃষ্টি নহ'লেহেঁতেন। যদি পইচা সকলোকে ভগাই দিলেহেঁতেন চৰকাৰে, বহুসংখ্যক পইচা ছপা কৰি সকলো মানুহকে যদি সকলো মানুহৰ মাজত যদি বিতৰণ কৰি দিলেহেঁতেন, তেন্তে এইখন দুনিয়াৰ পৰা কোনো ধনী দুখীয়া ৰিক্সাৱালা ঠেলাৱালা এই সকলোসমূহ জাতি নাথাকিলেহেঁতেন, সেই সকলোসমূহ সম্প্ৰদায় নাথাকিলেহেঁতেন। কাৰণ তেতিয়া সকলোৱে ধনী, সকলোৰে ওচৰত পইচা আছে, সকলোৰে ওচৰত নিজৰ লেভেল আছে, সকলোৱে ধনী। কিন্তু চৰকাৰে কিয় নকৰে জানেনে এই কথাটো? ধৰি লওক, আপোনালোকে এটা উদাহৰণ দিছোঁ মই, আপোনালোকে ধৰি লওক, ধৰক এখন দেশত মাত্ৰ 5জনে মানুহ আছে। সেই 5জন মানুহৰ ওচৰত 100 টকাকৈ আছে। তো টোটেল মিলি হ'ল 500 টকা। আৰু সেই দেশখনৰ বাবে মাত্ৰ 50 কেজি চাউলহে আছে। সেই 50 কেজি চাউলৰ দাম হৈছে 500 টকা। তো এতিয়া 50 কেজি চাউলৰ দাম হৈছে 500 টকা। তো এতিয়া সকলো মানুহৰে হাতত যেতিয়া পইচা সীমিত আছে, তাৰ বাবে সকলোৱে তেওঁলোকক লগা পৰিমাণখিনিহে কিনিব, তেওঁলোকক লগা পৰিমাণে চাউলখিনিহে কিনিব। আৰু যদি এতিয়া ধৰি লওক, যদি চৰকাৰে অসংখ্য পইচা ছপা সকলো মানুহে দেশখনৰ 5টা মানুহৰ মাজত ভগাই দিলে সকলোকে, তেতিয়া তেওঁলোকৰ হাতত হ'লগৈ 1000 টকাকৈ। এতিয়া 5জন মানুহৰ ওচৰত আছে 1000 টকাকৈ। তো টোটেল মিলি হ'ল 5000 টকা। তো এতিয়া সেই দেশখনৰ ধৰক মুঠ উৎপাদিত চাউল আছে, মই উদাহৰণ দিছোঁ আপোনালোকক, ধৰক সেই দেশখনৰ এটা মুঠ উৎপাদিত চাউল আছে কেৱল 50 কেজি, আৰু সেই 50 কেজি চাউলৰ দাম হৈছে 500 টকা মাত্ৰ। এতিয়া কি হ'ব জানেনে? এতিয়া যোনবিলাক মানুহৰ হাতত বেছি পইচা থাকে, তেওঁলোকে সদায় বেছিকৈ সামগ্ৰী কিনি থয়। এইটো আমি সকলোৱে জানো, এইটো স্বাভাৱিক কথা। ধৰক মোৰ পইচা আছে, মই বেছিকৈ সামগ্ৰী কিনি থমেই। আপোনাৰ পইচা আছে, আপুনি বেছিকৈ সামগ্ৰী কিনি থ'ব। কিন্তু যাৰ ওচৰত সীমিত পৰিমাণে অৰ্থ আছে, অৰ্থাৎ যাৰ হাতত সীমিত পৰিমাণে পইচা আছে, তেওঁলোকে কিন্তু ইমান সংখ্যক কিনি থ'ব নোৱাৰে, কাৰণ তেওঁলোকৰ হাতত ইমান সংখ্যক অৰ্থ নাই। তাৰ বাবে তেওঁলোকে সীমিত সংখ্যকহে বস্তু কিনিব। এতিয়া ধৰক সেই দেশখনত এতিয়া কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব জানেনে? ধৰক সেই 50 কেজি চাউলৰ দাম মাত্ৰ 500 টকাহে, সকলো সংখ্যক মানুহৰ হাতত আছে 1000 টকাকৈ। কিন্তু তেতিয়া কি হ'ব? সেই সকলো 5জন মানুহৰ মাজত কোনোবাই এটা প্লান কৰি থ'ব যে মই গোটেইখিনি চাউল কিনি থ'ম। কোনোবাই ভাবিব মই গোটেইখিনি চাউল কিনি থ'ম, মোৰ 1 বছৰ ভালকৈ খাব পাৰিম। এনেকুৱা ধৰণৰ এটা ভেদাভেদৰ সৃষ্টি হৈ যাব, যাৰ ফলত কি হ'ব জানেনে? মানুহৰ মাজত পইচাটো বৃদ্ধি হৈ যাবই, কিন্তু দেশখনৰ জাতীয় আয়ৰ সামগ্ৰীৰ যোগান কমি যাব। এইটো এটা স্বাভাৱিক কথা। আৰু তেতিয়া আৰু এটা পৰিস্থিতিৰ সৃষ্টি হ'ব, তাৰ ফলত তেতিয়া সকলো মানুহ ধনী হৈ যাব, সকলো মানুহৰ হাতত বহু পৰিমাণে পইচা থাকিব। তেতিয়া কি হ'ব জানেনে? তেতিয়া সেই দেশখনৰ সকলোসমূহ সামগ্ৰীৰ দাম বাঢ়ি যাব। তো এনেকুৱা এটা ভয়ংকৰ পৰিৱেশ এটা সৃষ্টি হ'ব যদি এনেকুৱা চৰকাৰে কৰে। আৰু যাৰ ফলত আপোনালোকে নিশ্চয় এবাৰ ভাবি চাওক, সেই দেশখনত কেনেকুৱা অৱস্থা হ'ব। সেই দেশখনত তেতিয়া কোনো মানুহে মানুহক চিনি নোপোৱা হৈ যাব, কোনো মানুহে মানুহৰ ওচৰত হাত পাতিব লগা নহ'ব, কাৰণ তেতিয়া তেওঁলোকে কেৱল খালি পইচাকে চিনি পাব। যদি আমাৰ ভাৰতবৰ্ষতে চৰকাৰে এনেকুৱা কৰে, আমি সকলোৱে কেৱল পইচাকে চিনি পাম। কোন তই, কোন মই, কোনো এটা মানুহৰ মাজত ভেদাভেদ নাথাকিব। এতিয়া যেনেকৈ বৰ্তমান আমি চলি আছোঁ, ধনী দুখীয়াৰ মাজত বিভিন্ন সমন্বয় সেতু কৰি আমি চলি আছোঁ, সকলো ধনী দুখীয়াৰ বিপদৰ সময়ত আমি সহায় কৰোঁ। এনেকৈ বৰ্তমান আমি যেনেকৈ আমাৰ সমাজ ব্যৱস্থাটো চলি আছে, কিন্তু তেনেকুৱা অৱস্থাত তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা কোনো নাথাকিব। তেতিয়া কেৱল সকলো মানুহে স্বাৰ্থপৰ হৈ উঠিব, সেই দেশখন স্বাৰ্থপৰ হৈ উঠিব, কাৰণ সেই দেশখনে কেৱল পইচাহে চিনি পায়, কেৱল পইচা।
তো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব কাৰণে কোনো এখন দেশৰ চৰকাৰে আনলিমিটেড পইচা প্ৰিণ্ট কৰি মানুহক ভগাই নিদিয়ে। কাৰণ কিয় জানেনে, সকলো দেশৰে মুদ্ৰাসমূহ কেন্দ্ৰীয় চৰকাৰে ছপা কৰি প্ৰচলন কৰে। যিহেতু সকলো দেশৰ ওচৰতে নোট ছপা কৰা মেচিন থাকিবই নিশ্চয়, কেন্দ্ৰীয় বেংক আছে যিহেতু নোট ছপা কৰা মেচিনো থাকিব, কিন্তু চৰকাৰে সেইকাৰণে এই কামটো নকৰে। তো আপোনালোকৰ মাজতে যদি সন্দেহ আছিল, আমি সকলোৱে ভাবিছিলোঁ আগতে যে চৰকাৰে এনেকুৱা কিয় নকৰে, চৰকাৰে এনেকুৱা কৰিলেতো পৃথিৱীৰ পৰা ধনী দুখীয়াৰ ভেদাভেদ নাথাকিলেহেঁতেন কোনো, কিন্তু চৰকাৰে সেইকাৰণে এই কামটো নকৰে। মই ভালদৰে ৰিচাৰ্চ কৰিলোঁ এই টপিকটোৰ ওপৰত। তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ লাইক কৰিব। কিবা যদি মোৰ বিষয়ে সুধিব লগা আছে বা মোক কিবা ভিডিঅ'ৰ কথা সুধিব লগা আছে তলত কমেণ্ট কৰি কওক, আৰু প্লিজ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো শেষত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে মই চাহিল, ধন্যবাদ। জয় আই অসম।